পিছিল নাই আৰু ৰাইজক ইয়াৰ পৰা অৰুণৰ চেনেলৰ যোগেদি আমি অনুৰোধ কৰিছোঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অৰুণ ব্ৰহ্ম চেনেললৈ। আজি আপোনালোকক এটা বিশেষ কথা জনাবলৈ বিচাৰিছোঁ কি চংকং এই বজাৰখন শনিবাৰ বজাৰখন আৰু শনিবাৰ বজাৰ প্ৰেমী ৰাইজক আমি এক বিশেষ কিছুমান জানিব লগা আজিৰ দিনৰ পৰা যে কালি কি হ'ব বা এই মাহত এই চংকং বজাৰৰ যি কিছুমান নিয়ম নীতি সিদ্ধান্ত লোৱা হৈছে, এই সিদ্ধান্ত মৰ্মে আপোনালোকক সকলো চংকংবাসী ৰাইজক বা চংকং প্ৰেমী ৰাইজক এই কথাটো জনাবলগীয়াটো প্ৰয়োজন বুলি মই জানি আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। তাৰ কাৰণে এই চংকং কমিটিৰ সভাপতি সাধাৰণ সম্পাদক তেখেতলোকে আছে, তেখেতলোকৰ পৰা আমি কিছু কথাটো আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু জনাম। সেয়েহে আমি তেখেতলোকক লগ ধৰিব গৈ আছোঁ বা আজি মোৰ চেনেলৰ যোগেদি গোটেই চংকং ৰাইজক আমাৰ এই চংকং বজাৰৰ নিয়ম নীতি কি হৈ আছে, কি হ'বলৈ গৈ আছে, সকলো কথাবোৰ জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে অৰুণ ব্ৰহ্ম চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। প্ৰথমতে যিহেতু মই গম পোৱা মতে যিহেতু চংকঙৰ যিহেতু বজাৰ প্ৰতিটো মাহত দুদিনকৈ বন্ধ থাকিব বুলি শুনি পাইছোঁ। তাৰ কাৰণে ৰাইজক জনাবলগীয়াটো প্ৰয়োজন, যিহেতু আমি চংকং অঞ্চলৰ আৰু চংকং অঞ্চলৰ ৰাইজে যাতে ইয়াত আহি পেলাই আকৌ ঘূৰি যাবলৈ নালাগক তাৰ কাৰণে জনাই দিয়াটো ভাল বুলি মই আপোনালোকক অনুৰোধ জনালোঁ। তাৰ কাৰণে কি কাৰণ বা কি উদ্দেশ্যত দুদিনকৈ মাহত বন্ধ দিয়াৰ মই যি জাননী পাইছে সেইটো সত্য নেকি? নমস্কাৰ, আপোনাক আমাৰ চংকং চেম্বাৰ অফ কমাৰ্চৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। বিশেষকৈ এটা আমাৰ যোৱা 17 তাৰিখে এটা আমাৰ কাৰ্যনিৰ্বাহক সভাত চেম্বাৰ্ছ অফ কমাৰ্চ আমাৰ যিখিনি আছোঁ ইয়াত দোকানী, সেই দোকানীখিনি আমি এটা মিটিঙৰ যোগেদি আমি সিদ্ধান্ত লোৱা হৈছে যে আমি মাহেকত দুবাৰ মাহত বন্ধ থকাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে সকলো ৰাইজক আমি জনাব বিচাৰিছোঁ আমাৰ অহাকালি আজি বন্ধ থাকিব। আমাৰ লাষ্ট দেওবাৰ আৰু মাজৰ দেওবাৰ, মাহৰ যিকোনো দুটা দেওবাৰ ন? দেওবাৰে বন্ধ থাকিব। এনেকুৱা এটা সিদ্ধান্ত লোৱা হৈছে। ফাৰ্ষ্ট দেওবাৰ আৰু লাষ্ট দেওবাৰ, ফাৰ্ষ্ট দেওবাৰ নহয়, মাজৰ দেওবাৰ আৰু লাষ্ট দেওবাৰ, ছেকেণ্ড দেওবাৰ, ফাৰ্ষ্টৰ ছেকেণ্ড দেওবাৰ আৰু লাষ্ট দেওবাৰ। গতিকে আমি এইটো বন্ধ ৰখাৰ কিবাটো উদ্দেশ্য এটা আছে। আমাৰ উদ্দেশ্য যিহেতু আমি সকলোৱে কৰ্ম থাকোঁ, প্ৰতিজনে সদায় কৰ্মমুখী হৈ থাকোঁ। আমাৰ যিহেতু ঘৰৰ লগত আমি কোনো সম্পৰ্কই থাকিবই নোৱাৰোঁ, সপ্তাহটো গোটেই বছৰ যদি আমি প্ৰায় দোকানতে ব্যস্ত থাকিব লগা হয়। গতিকে আমিও ঘৰখনৰ লগত সময় বিচাৰোঁ। গতিকে আমি এটা মনত ভাবি চিন্তা কৰি যে আমিও কাপোৰ কানি হওক যি হওক, আমাৰ খেতি বাতি আদি কৰি বহুতো আমাৰ কাম বন থাকে। গতিকে আমিও অলপমান সেইকাৰণে সিদ্ধান্ত কৰিলোঁ যাতে আমি সপ্তাহত এদিন ৰেষ্ট কৰিব পাৰোঁ। গতিকে সেই ৰেষ্টৰ অৰ্থে আমি দুদিনকৈ আমি বন্ধ ঘোষণা কৰিছোঁ। চবে মাহত দুদিনকৈ আমাৰ বন্ধ থাকিবগৈ। যদি বাই চান্স কোনোবা এমাৰ্জেঞ্চিকৈ খুলিবলৈ আহে বা খুলিবলৈ বিচাৰে সেইবিলাকৰ কাৰণে নহয়, সেইটোতো আমাৰ আইনত কৰা হৈছে। আমাৰ পাণ্ডুলিপি আছে, আমাৰ সংবিধান আছে। সংবিধান অনুযায়ী তাক বিহিত ব্যৱস্থা লোৱা হ'ব যিকোনো কৰিলে। আৰু সেইখিনি নকৰে মই জানো। আমাৰ গোটেইখিনি এখন পৰিয়ালৰ দৰে থাকোঁ আমি, যিহেতু আমাৰ ইয়াত বাদ বিতণ্ডা হ'বলগীয়া কথা নাই। আমি সিদ্ধান্ত মৰ্মে লোৱা হৈছে, সকলো সিদ্ধান্ত মৰ্মে লোৱা হৈছে। কাৰো ব্যক্তিগত ইয়াত আক্ষেপ নাই, কাৰো ব্যক্তিগত নাই। গতিকে আমি গোটেইখিনি সকলো ৰাইজৰ সিদ্ধান্ত মতে লোৱা হৈছে, মতামত লোৱা হৈছে। দোকানটো বন্ধ থাকিব, সব দোকানটো বন্ধ থাকিব নেকি? প্ৰতিখন এইটোৰ বিষয়ে এটা জানিব লগা কথা আছে আমাৰ। যিহেতু আমাৰ ইয়াত সকলো দোকান বন্ধ থাকে বুলি নহয়, কেইখনমান দোকান আমাৰ খোলা থাকিব। অৰ্থাৎ যিখিনি আমাৰ ফাৰ্মাচিছ, আমাৰ এমাৰ্জেঞ্চি যিবিলাক সেইবিলাক আমাৰ ইয়াত জৰুৰী সেৱাবিলাক আমাক থাকিব। আমাৰ যেনেকৈ ফাৰ্মাচী অলৰেডি খোলা থাকিব। ফাৰ্মাচীৰ লগত কোনো আমাৰ ধৰা বন্ধা নিয়ম নাই। গতিকে আৰু মাছ মাংস শাক পাচলি এইখিনি ৰাইজে যিখিনি বস্তু প্ৰয়োজন সেইখিনি সদায় পাব। গতিকে বাকী আমাৰ যিখিনি চেম্বাৰ অফ কমাৰ্চৰ দোকানীত অন্তৰ্ভুক্ত আছে সেইখিনি দোকানহে আমাৰ হ'ব। গেলামালৰ পৰা লৈ চব্জি মাছ আৰু পাব থাকিব। সেইখিনি থাকিব, কাৰণ সেইখিনিতো বন্ধ হ'লে নহ'ব। গতিকে সেইখিনি থাকিব লাগিব।
সেইটোৱে নিশ্চয় হয় মানুহ অলপ ঘৰৰ লগত সম্বন্ধ থকাও প্ৰয়োজন আৰু মানে অলপ ৰেষ্টও প্ৰয়োজন নহয় জানো 12 মাহত 365 দিন যদি 365 দিনত 365 দিনে যদি ডিউটি হয় তেতিয়াহ'লে মানুহৰ মাইণ্ড কি হ'ব নহয় জানো মেণ্টেলি প্ৰব্লেম টৰ্চাৰ হৈ যাব ন প্ৰতিটো দিনে হয় কিছুমান দিনত আমাৰ মাইণ্ডবিলাক বা দেহাবিলাক অলপ ফ্ৰেছ ৰিলেক্স ল'ব লগা হয় খন্তেক বিৰতি লিখে আৰু না তাত আপুনি কিবা একটা ৰাইজক জনাব মোৰ বিশেষকৈ আমাৰ ছেক্ৰেটাৰী বজাৰ কমিটিৰ ছেক্ৰেটাৰী ছাৰে জনালে আৰু তেওঁৰ কথাটো মতে চবটো হ'ব আৰু যিহেতু আমি যিবিলাক সিদ্ধান্ত লৈছে এইটো আমাৰ কমাৰ্চ অফ চেম্বাৰ চম্পং তিনিআলি তাৰ যিবিলাক মানে সদস্য আছে গোটেই সদস্যবিলাকে এইটো মতটো আমাক এইটো বন্ধটো লাগে বুলি মানে সিহঁতে ডিমাণ্ড কৰিছে এইটো কাৰণে আমি অকলে লোৱা নাই যিহেতু সিহঁতক ফাইনেল কৰিছোঁ আগতে সিহঁতে লাগে বুলি কোৱাৰ কাৰণে হ'ব তেনেহ'লে ঠিক আছে ৰাইজৰ মতে আমি চলিম তেনেকুৱাকৈ আমি সিদ্ধান্ত লৈ পিনি মানে কালিৰ দিনটো মানে মাহেকত দুবাৰ যিটো বন্ধ এইটো মানে সিদ্ধান্ত ল'লোঁ মানে ঠিক আছে বিশেষ ক'তো নাই এনে ৰাইজে আপোনালোকৰ যিটো চংকং বজাৰত আপোনালোকৰ এজন প্ৰেচিডেণ্ট এজন ছেক্ৰেটাৰী হয় আপোনাৰ কি দোকান মোৰ দোকানটো বাচন বৰ্তনৰ বাচন সেইটোৱে ন আপোনাৰ এনে আপোনাৰটো মোৰতো কম্পিউটাৰ ডিটিপি কৰে এইটো দুজনো বেলেগ বেলেগ নহয় জানো সেইটোৱে মানে ই চমকুং কমাৰ্চ অফ চেম্বাৰ যিবিলাকে অন্তৰ্ভুক্ত হৈছে সেই সকলৰ মানে নিৰ্দেশ বা কি কৰোঁ ডিমাণ্ড মৰ্মে মানে এই বন্ধটো ৰখা হৈছে হয় ভাল লাগিছোঁ আমিও চংকঙৰ এজন ব্যক্তি হিচাপে মানে প্ৰতিটো অঞ্চলত বা এদিন নহয় এদিন চবৰে মানে আৰাম কৰাটো ভাল আৰু এই টাউন বা এই চেণ্টাৰবিলাকক অলপ মানে ৰেষ্ট দিয়াও প্ৰয়োজন কিছুমান মানে আমি প্ৰতিটো সপ্তাহত যদি প্ৰতিটো দিনে ইয়াত যদি জাবৰ জোঁথৰটো জমা হৈ থাকে তাক চাফা কৰিবলৈ আমাৰ সুবিধা নহয় জানো মাহত 2বাৰ যদি আমি বন্ধটো পাই যাওঁ আপোনালোকে নহ'লেও কিছুমান যুৱক বা কিছুমান মানে NGO থাকে কেতিয়াবা চাফা কৰিবলৈ দোকান বন্ধ হৈ থাকিলে চাফা কৰিবলৈ সুবিধাটো পায় নিশ্চয় ভাল এটা পদক্ষেপ বুলি মই মোৰ ফালৰ পৰা জনাইছোঁ ৰাইজক এইটোৱে আহ্বান জনাইছোঁ আপোনালোকে জানি ৰখাটো অতি প্ৰয়োজন ন মানে 1 মাহত 2বাৰ বন্ধ এইটো কি বাৰত হ'ব ইংৰাজীৰ মানে চানডে ইংৰাজীৰ নতুন 1 তাৰিখৰ পৰা নেক্সট দেওবাৰ ফাৰ্ষ্ট দেওবাৰটো নহ'ব নেক্সট দেওবাৰ তাৰপিছত লাষ্ট দেওবাৰ 15 দিনৰ মূৰে লাষ্ট এটা ভাল কথা মানে এইটো সকলোৱে মানে মতামত কৰিব ভাল হ'ব আমাৰ চংকঙৰ মানে ডিচিপ্লিন মেইনটেইন হ'ব কিছুমান যিটো আমি চংকঙৰ যিটো কি বুলি ক'ব যি বেয়া যিটো জাবৰ জোঁথৰ এই চাফা কৰাৰো আমাৰ অলপ সময় ওলাই দিয়াটো সময় ওলোৱাটো মানে প্ৰতিটো মানে ভাল খবৰ বুলি ক'ব লাগিব আৰু তাৰ কাৰণে চংকং বাসী ৰাইজক আপোনালোকৰ ফালৰ পৰা আৰু কিবা এটা ইটোৰ বিষয়ে কিবা জনাবলগীয়া আছে যদি জনাই দিয়ক মানে আমি যিহেতু নতুনকৈ আমি দায়িত্ব গ্ৰহণ কৰিছোঁ গতিকে আমি পৰৱৰ্তী কালত আমি সিদ্ধান্ত গ্ৰহণ কৰিম আৰু আমি চংকং বজাৰখন কেনেকৈ ভালকৈ সুপৰিকল্পনা হেৰিৰে ৰাখিব পাৰোঁ গতিকে আমি আগন্তুক মিটিংবিলাকত কৰিম আৰু এইবিলাক বিষয়ে তাৰপিছত বিশেষ স্পেচিয়েল নাই আৰু ৰাইজক ইয়াৰ পৰা অৰুণৰ চেনেলৰ যোগেদি আমি অনুৰোধ কৰিছোঁ আপুনি কাইলৈ আমাক চমকং বজাৰ বন্ধ পাব গতিকে ৰাইজে জানি থওক এনে বজাৰত আহিলোঁ আজি যাতে সি বজাৰত আহি ঘূৰি নাযায় যাতে তাকে কৈ সকলোকে আৰু আমাৰ চেনেলক থেংক ইউ বুলি বাছ ধন্যবাদ এইখিনি টাইম দিয়াৰ বাবে মানে এইটোৱে কথাটো ভাল হৈছে যিহেতু মানে ৰাইজৰ যি ব্যক্তিয়ে যিহেতু আহি পেলাই যে টাইমটো নষ্ট নহওক তাৰ কাৰণে সেইটো ভিডিঅ'টো প্ৰয়োজন বুলি আমি বনাই দিছোঁ কি যিহেতু আজি বহুত এতিয়া মানে টাইমটো একদম মানে প্ৰয়োজন হয় নহয় ধান কটা সময় মানে খেতি পথাৰত খেতি চলি আছে মটৰ আলু যাতে এদিন লোকচানে বহুত নিজৰ জীৱনত ক্ষতি আহে নহয় জানো সেইটোৰ কাৰণে খুব ভাল লাগিছে য়ংছ মানে যুৱচাম আমাৰ চংকং কমাৰ্চ অফ চেম্বাৰ মানে কি ক'ব এইটো কমিটি ক'ব নেকি কমিটিৰ সভাপতি সম্পাদক তেখেতলোকে পূৰা ইউথছ নিশ্চয় আহি থকা সময়ত মানে ভাল এটা
চংকুঙৰ কাৰণে ভাল চিন্তা এটা ভাল চিন্তা এটা বা উন্নয়নৰ পদলৈ লৈ যোৱাৰ চেষ্টা চলাব বুলি আমি আশা কৰিছোঁ চংকুংবাসী ৰাইজৰ হয় থেংক ইউ ধন্যবাদ থাকিল গোজोननाय थाबाय ৰাইজोफोर থেংক ইউ থ্যাংক ইউ